হে দোস্ত, ওয়েলকাম টু মাই ইউটিউব চেনেল সানিদুল ইজ ব্লগৰ পৰা মই আজি ক'ত যাই আছোঁ আপোনালোকক দেখাই দিম। আপোনালোকে মোৰ ভিডিঅ'খন চাই থাকক। মই আজি পাৰ্কত যাই আছোঁ, আপোনালোকক দেখাই দি আছোঁ। আমি তিনিজনে যাই আছোঁ পাৰ্কত, বোকাজান পাৰ্কত। আপোনালোকে ভাল লাগিলে অৱশ্যই পাৰ্কত ঘূৰিবলৈ আহিব। হে দোস্ত, ফাইনালি আমি পাই গ'লো। অলপ পিছতে আপোনালোকক দেখাই দি আছোঁ পাৰ্কত কেনেকৈ যাব লাগে। আমি গাড়ীত উঠি কিনে যাই আছোঁ, আপোনালোকক অলপ পিছতে দেখাই দিম। টিকেট কাউণ্টাৰ আমি অলপ আগতে নামি আপোনালোকক দেখাবলৈ নোৱাৰিলোঁ, আপোনালোকে বেয়া নাপাব। আমি আহি টিকেট কাউণ্টাৰ পাই গ'লোঁ। আপোনালোকে কিমান আজি আহি কেনে কিমান ধুনীয়া ফূৰ্তি লাগিছে। আমি টিকেট কাটিলোঁ, 30 টকাকৈ ল'লে এজনকৈ। আপোনালোকে যদি আহে ইয়াতে 30 টকাকৈ ল'ব। পাৰ্কত আপোনালোকে গোটেই দিন ঘূৰিবলৈ পাৰিব একদিনতে। আমি এতিয়া আপোনালোকক দেখাই দিম। মই এতিয়া পাৰ্কৰ ভিতৰত সোমাই আছোঁ, আপোনালোকক দেখাই দিম অলপ পিছতে। হে দোস্ত, ফাইনালি আমি পাৰ্কৰ ভিতৰত আহি পালোঁ। হে দোস্ত, আপোনালোকে কমেণ্ট কৰি কেনে জনাই দিব কেনেকুৱা লাগিছে বোকাজান পাৰ্কটো। আপোনালোকে ইয়াতে ঘূৰিবলৈ আহিব, কিমান ধুনীয়া লাগে পাৰ্কখন। আপোনালোকক সম্পূৰ্ণ মোৰ ভিডিঅ'ৰ মাজত আপোনালোকক দেখাই দিম। হে দোস্ত, আপোনালোকে দেখা পাইছে নে নাই? সৰু ল'ৰা ছোৱালীও আহিছে ইয়াতে খেলি আছে, আপোনালোকে দেখা পাই আছে। মই যাই আছোঁ, ভিডিঅ' বনাইছোঁ আপোনালোকক। মই মোৰ ফেচটো দেখাবলৈ নোৱাৰিলোঁ, আপোনালোকে বেয়া নাপাব। মই অলপ পিছতে মই দেখাই দিম। আপোনালোকে দেখা পাই আছে এইটো নাও, সৰু ল'ৰা ছোৱালীয়ে খেলি আছে নাওখন। মই অলপ পিছতে উঠিম। আমি তিনিজন আহিছোঁ ঘূৰিবলৈ, পাৰ্কত আহিছোঁ আপোনালোকক দেখুৱাবলৈ। আপোনালোকে দেখাই দিম অলপ পিছতে নাৱত কেনেকৈ উঠি কেনে কেনেকৈ ঘূৰিব লাগে, খোজকাঢ়ি কেনে উঠিব লাগে চিৰিৰ পৰা। মই আপোনালোকক সম্পূৰ্ণ ভিডিঅ'ৰ মাজত দেখাই দিম। সেই দোস্ত, আপোনালোকে সৌখন ঘৰখন দেখা পাইছে না? এইটো দুচলীয়া ঘৰ হয়, দেখা পাইছে কিমান ধুনীয়া লাগিছে। সেই দোস্ত, আপোনালোকে ভাল লাগিলে অৱশ্যই মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখি দিব। সেই দোস্ত, আপোনালোকে ঘৰখন দেখা পালে এইটো কি হয়, মহিলা পুৰুষ ইয়াতে পাৰ্কত আহিলে ইয়াতে এইটো ঘৰৰ ভিতৰত বাথৰুম পেচাব কৰিবলৈ আপোনালোকে পাৰিব। আপোনালোকে কিমান ফেচিলিটি কৰিছে, আপোনালোকে ইয়াতে আহিলে সম্পূৰ্ণ দেখিবলৈ পাৰিব। আপোনালোকে ভিডিঅ' চাই কেনে ভাল লাগিলে আপোনালোকে পাৰ্কত এইটো ঘূৰিবলৈ আহিব। এইটো বোকাজান আসামতে হয়, বোকাজান পাৰ্ক। আপোনালোকে দেখিবলৈ পাৰিব কিমান ধুনীয়া। আমি ইয়াতে আজি আহিছোঁ, আপোনালোকে দেখা পাইছে নিশ্চয়। মই আপোনালোকক ভিডিঅ' বনাই কেনে আপোনালোকক দেখুৱাৰ কাৰণে অলপ কষ্টৰে মাজেৰে আপোনালোকৰ ৰ'দৰ মাজত ভিডিঅ' বনাইছোঁ। আপোনালোকে মোক এটা কমেণ্ট কৰি কেনে জনাই দিব, অৱশ্যই এটা ছাবস্ক্ৰাইব কৰি ৰাখি দিব। সেই দোস্ত, আপোনালোকে দেখা পাইছে নে নাই? সৰু ল'ৰা ছোৱালীয়ে ইয়াতে খেলি থাকে, আপোনালোকক মই দেখাবলৈ নোৱাৰিলোঁ। সেইটো সৰু ল'ৰা ছোৱালীবিলাকৰ খেলিবলৈ দিয়া হয়, এইটো ডাঙৰ মানুহৰ নহয়। সেই দোস্ত, আপোনালোকে দেখা ইয়াতে সৰু ল'ৰা ছোৱালীয়ে অলপ পিছতে আহিব। আহি পালে মই যাই আছোঁ, আপোনালোকে দেখা পালে নে নাই? এইটো মই হয়।
এই দোস্ত আপোনালোকে দেখাবলৈ সৰু ল'ৰা ছোৱালীৰ মাজত মই কিমান ফূৰ্তি ধেমালিৰে অলপ কিবা কিবি কৰিলোঁ আপোনালোকে দেখাই দি আছোঁ। এই দোস্ত এইটো মোৰ নানা হয়, আগৰে সৰুৰে পৰাই বোলে এইবিলাক খেলি থাকে, আগত খেলিছিল, আজি পাৰ্কত আহি কিনে খেলি আছে। আপোনালোকে ইয়াতে আহি কিনে সেই দোস্ত নানাই আকৌ উঠি আছে, আপোনালোকে দেখাই দি আছোঁ। তাৰ আজি কিমান সৰু ল'ৰা ছোৱালীৰ নিচিনা ফূৰ্তি লাগিছে, আপোনালোকে দেখা পাইছে ভিডিঅ'ৰ মাজত কিমান হাঁহি আছে তাই, দেখা পালানে নাই? এই দোস্ত ফাইনেলি আপোনালোকক দেখাই দিলোঁ কেনেকুৱা লাগে। আপোনালোকে আহিব পাৰ্কত, কেনেকুৱা লাগে। মোৰ আজি ধুনীয়া লাগিছে পাৰ্কত আহি কিনে। আপোনালোকে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখি দিব।